সো প্ৰিয় বন্ধুসকল আপোনালোকে নিশ্চয় গমে পাইছে আজি মই কলৈ আহিছোঁ এয়া চাওক মই ফাৰ্নিচাৰ দোকানলৈকে আহিছোঁ আৰু ফাৰ্নিচাৰ দোকানত আহি পেলাই মই এটা উদ্দেশ্যতে আহিছোঁ মানে কি ফাৰ্নিচাৰ চাম বুলি ভাবিছোঁ আৰু যদি ভাল লাগে তেতিয়াহ'লে লৈও যাম তাৰ মানে সো মই বহুকেইখন দোকান মানে বহু ঠাইত ঘূৰিলোঁ কিন্তু এইখন দোকানত ফাইনেলি মানে আহি উপস্থিত হোৱাৰ পিছত মানে কিবা এটা ভাল লাগিলে মানে ইয়াৰ ফিনিচিং আৰু লগতে বাৰ্গেনিং চিষ্টেমটো মানে খুবেই ভাল লাগিলে সেইকাৰণে মই ইয়াত আহি পেলাই গোটেইখিনি বস্তু সুন্দৰকৈ চালোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে তেতিয়া আপোনালোকে সকলোখিনি মানে সম্পূৰ্ণ কথাখিনি গম পাব সো গতিকে আপোনালোকে ভিডিঅ'টো আধাতে স্কিপ কৰি নিদিব মানে মই আপোনালোকক মানে এই ভিডিঅ'ৰ জৰিয়তে সম্পূৰ্ণ ডিটেইলছটো দি দিম তো গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ কমপ্লিট চাব লাগিব তেতিয়াহে আপোনালোকে সকলোখিনি কথা গম পাব সো এতিয়া ঠিক আছে বাৰু আপোনালোকক ভিডিঅ'টোৰ সম্পূৰ্ণ ক'বলৈ গৈ আছোঁ তো আপোনালোকে চাই গৈ থাকক ইয়াত লাইট চাইটখিনি মানে বন্ধ হৈ আছে লাইটখিনি লগাব লাগিব চাওঁচোন ইফালে ছুইচটো আছিলে সিহঁতৰ কোনটো ছুইচ নজ্বলেচোন অঁ চ' লাইটটো জ্বলাই দিছোঁ লাইটটো জ্বলাই দি পেলাই আপোনালোকক দেখুৱাৰ কাৰণে মানে চেষ্টা কৰিলোঁ চাওক এইখিনি কথাৰ পৰা মানে এইফালে দেখা যায় আৰু এনেকুৱা এই দোকান চোকান আছে দোকান চোকানবোৰ আছে আৰু মানে যিবোৰ চোফা টোফা আছে আৰু বিচনা চিচনাবোৰ আছে চব মানে ভালেই আৰু বিচনা চিচনাবোৰ একচুৱেলি আপোনালোকে ভিডিঅ'ত যদি চাই আহে দোকানবোৰত ইয়াতে হওক বা বেলেগ ক'ৰবাতে হওক মানে কি চালে মানে এটা কথা মন কৰিব আপোনালোকে ডাইৰেক্ট মানে চইচ কৰি নল'ব মানে এখন দোকানত গৈ পেলাই বহুত দোকানত গৈ গৈ মানে চাব লগা হয় তো তেতিয়াহে তাৰমানে পাৰফেক্ট বস্তুটো পোৱা যায় নহ'লে ক'ৰবাত কিবা এটা কম দাম ক'ৰবাত কিবা এটা বেছি দাম আৰু ক'ৰবাত কিবা এটা বস্তুৰ অলপ মানে ফিনিচিংটো কম আছে ক'ৰবাত কিবা এটা ফিনিচিংটো মানে বেছি আছে তো তেনেকুৱা ধৰণৰ হয় আৰু সেইটো কাৰণে মই ইয়াত দেখুৱাই দিছোঁ চাওক ইয়াতে বহুতকেইটা মানে পালেং আছে এখন আমি আহি চাইছিলোঁ কিন্তু চোৱাৰ লগে লগে তাৰপিছত এখন লৈ গ'ল কোনোবাই চ' গতিকে সেয়েহে চ' এইখন মোৰ ইমান এটা বেয়া লগা নাই এইখন ভালেই লাগিছে এইখন চাওঁ আৰু লগতে আৰু এইবোৰো ধুনীয়া এইবোৰ মানে চিম্পুল ডিজাইনত খুব মজা মোৰ মানে ইমান জিগজাগ নকৰিলেও হয় ধুনীয়াকৈ এইবোৰ চিম্পুল ডিজাইনত এইবোৰ চাওক এইবোৰ তো বহুত চাই পেলাই ফাইনেলি ইয়াতে আহি পালোঁ আৰু ইয়াতে আহি পেলাই ইয়াতে চালোঁ ভালেই লাগিল বস্তুখিনি গোটেইখিনি পালেং চালেং আলমিৰা চালমিৰা আৰু এলচোফা সকলোখিনি চালোঁ চব জেগাই ভাল লাগিল প্ৰাইচবোৰো মানে ঠিকেই লৈছে আৰু এইজনীৰ পৰা চোৱাত ব্যস্ত ধুনীয়াকৈ চাই আছে এইফালে চাই দিয়া সেইটো হৈছে ডাইনিং 6 সিটাৰ তো গতিকে ফালৰ পৰা চালোঁ আৰু ওপৰতো আছে তলতো আছে চ' এতিয়া মই নামি গৈ আছোঁ গতিকে দোকানৰ হেৰিখিনি দেখুৱাই দিছোঁ ৰ'ব আপোনালোকক এইটো চাওক এইটো অকণ দেখিছে এইটো ফাৰ্ষ্ট ফ্ল'ৰত আছে আৰু মই এতিয়া গৈ আছোঁ এইবোৰ মানে বনাই আছে আৰু এইবোৰ বনাই আনিকৈ থৈ দিছে এইবোৰ গতিকে নামটো লিখা আছে আৰু মই এতিয়া আপোনালোকক দেখুৱাই দি আছোঁ মই এতিয়া ক'ত আহিছিলোঁ তাৰপিছত কোনোবা মানুহে এইবোৰ লৈছে এইবোৰ ধুনীয়াকৈ লৈছে গতিকে গাড়ী ঠিক কৰি থৈ দিছে বহুতে মানে এনেকুৱা লৈ যায় আৰু ভিডিঅ' চাই আহি পেলাই লৈ যায় চ' এতিয়া মই প্ৰথমতে দেখুৱাই দিছোঁ এইটো চাওক এইফালৰ ৰাস্তাটো চাই লওক আৰু এইফালে অপজিট ছাইডৰ বিল্ডিংটো চাই লওক আৰু এইটো ছাইডে চাওক এইফালে হ'ল নেপালী মন্দিৰৰ ফালৰ পৰা যদি আপোনালোকে ৰেহাবাৰীলৈ আহে তেতিয়াহ'লে দোকানৰ পৰা ওলাই আহোঁতে সু ছাইডৰ পৰা আহিলে এনেকৈ আহি এইটো বিল্ডিংটো ইয়াতে আৰু মই স্ক্ৰীণত আপোনালোকক নাম্বাৰটো দি দিম তাতে নাম্বাৰটো মানে কি ডাইৰেক্ট আপোনালোকে কণ্টেক্ট কৰি পেলাই আপোনালোকে ইয়ালৈকে আহিব পাৰিব আপোনালোকৰ মানে সহজ হ'ব আৰু ইহঁতক যদি আপোনালোকে ফোন কৰিলে মানে কি হয় সোনকালে এওঁলোকে ৰেছপন্সটো লয় আৰু লৈ পেলাই কি বুলি কয় তেওঁলোকে লোকেশ্যনটো বিচাৰিলে মানে আপোনালোকক দি দিব তো গতিকে আপোনালোকে ফোন কৰি পেলাই লোকেশ্যনটো খুজি ল'ব পাৰিব মই নাম্বাৰটো যিহেতু স্ক্ৰীণত দি থৈ দি আছে তো আপোনালোকে নিশ্চয় চাগে দেখিছে
চ' ভাল লাগিলে বাৰু এতিয়া যি কি নহওক আজি বস্তু কেইটামান ফাইনেল কৰিলোঁ ফাইনেল কৰি পেলাই এতিয়া আমি যাব ওলাইছোঁ তো বাবাই এয়া চাওক পুনৰবাৰ দেখুৱাই দিছোঁ বাবাই নতুন ভিডিঅ'ত আকৌ লগ পাম আপোনালোকক